অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান বিহালী আৰক্ষীৰ ৩৭ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা জব্দ বিহালী আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান বিহালী আৰক্ষী আৰু বৰঙা আৰক্ষীৰ যুটীয়া অভিযানত অবৈধ অৰুণাচলী কঢ়িওৱা এখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় জিলা আৰক্ষী অধীক্ষক নবীন সিঙে জানিবলৈ দিয়া অনুসৰি MN03T1401 নম্বৰৰ 12 চকীয়া ট্ৰাকখনত অবৈধ অৰুণাচলীৰ সুৰা মণিপুৰলৈ নি থকা তথ্য লাভ কৰিছিল বিহালী আৰক্ষীয়ে এই তথ্য ভিত্তিত বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু বৰঙা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলোৱা সম্ভেদ পাই ট্ৰাকখন পলায়নৰ চেষ্টা কৰে যদিও লখিমপুৰ আৰক্ষীৰ সহযোগত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বগী নদীত বৰঙা আৰক্ষী আৰু বিহালী আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় আনহাতে সুৰা সৰবৰাহকাৰীৰ সৈতে জড়িত থকা ট্ৰাকখনৰ চালক লিউ সিঙক আৰু হেণ্ডিমেন ডেকুং সিঙক আটক কৰে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত চিমেণ্টৰ ইটাৰ মাজত লুকুৱাই বিভিন্ন ব্ৰেণ্ডৰ 929 কাৰ্টুন অবৈধ অৰুণাচলী সুৰা উদ্ধাৰ কৰে 24,516 বটল অবৈধ অৰুণাচলী সুৰা আৰু অৰুণাচলীৰ সুৰাখিনি আনুমানিক মূল্য প্ৰায় ৩৭ লাখ টকাৰ হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰে নিউজ ডেস্ক ৰিপোৰ্ট AG লাইভ হয় আপোনালোকে জানে যে আমি বিশ্বনাথ পুলিচে যোৱা গোটেই 2022 চনত আমি আজি ইলিগেল অৰুণাচল এলকহল ইয়াৰ এগেইনষ্টত আমি ধাৰাবাহিকভাৱে অপাৰেশ্যন যোৱা বছৰ চলাই গৈছিলোঁ কাৰণ এইখিনি এলকহল স্মাগলিং কৰি বিভিন্ন ৰাজ্যলৈ লৈ যায় তেওঁলোকে বিহাৰ হওক বা মণিপুৰ আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিটো টেক্স দিব লাগে সেই টেক্স তেওঁলোকে ফাঁকি দি লৈ যায় গতিকে সেইখিনি তাৰ এগেইনষ্টত আমি ষ্ট্ৰিক্ট একশ্যন লৈ আছোঁ আৰু আজিও এটা গোপন সূত্ৰৰ খবৰ পমখেদি এটা ট্ৰাক ৰেজিষ্ট্ৰেশ্যন নম্বৰ MN03T1401 মণিপুৰ ট্ৰাক সেইখন ট্ৰাক আমি সম্ভেদ পাই খেদি যাওঁ আমাৰ জিলাৰ পৰা খেদি গৈ এইখন লখিমপুৰ আৰক্ষীৰ সহযোগত বগী নদীত আমাৰ এইখন ধৰিবলৈ সক্ষম হয় আৰু এখন এতিয়া খুলি দেখা গ'ল যে চিমেণ্টৰ ব্লক আছিলে চিমেণ্টৰ ব্লকেদি লুকাই আনিছিলে তেওঁলোকে বিভিন্ন ধৰণৰ সুৰা টোটেল 929 কাৰ্টনছ মানে 24,516 বটল আৰু আমি ইয়াত কেলকুলেশ্যন কৰিছোঁ কনজাৰ্ভেটিভ এষ্টিমেট আমাৰ মাৰ্কেট প্ৰাইচ এৰাউণ্ড 37,80,000 হ'ব লাগে আৰু এইবাৰ আমি এটা বস্তু নতুন দেখিলোঁ যে লাষ্ট ফিউ ইনষ্টেঞ্চেছত এনেকুৱা স্মাগলড এলকহল লৈ গৈ আছিলে চাউলৰ আলু পিঁয়াজ এনেকুৱা বস্তাৰ ভিতৰত লৈ গৈ আছিলে ধানৰ বস্তাৰ ভিতৰত বা আদাৰ বস্তাৰ ভিতৰত কিন্তু এইবাৰ তেওঁলোকে এইটো মডাছ অপাৰেণ্ডাই চেঞ্জ কৰি চিমেণ্ট ব্লকৰ ভিতৰত লৈ গৈ আছিলে যিটো ইনফৰ্মেশ্যন নাথাকিলে ডিটেকশ্যন বৰ ডিফিকাল্ট হয় চ' এইটো আমাৰ ওৱান অফ দ্য বিগেষ্ট কেচেছ অফ ইলিগেল এলকহল আৰু এইখিনি বাকী আমি ব্যৱস্থা লৈ আছোঁ দুজন মানুহ ইয়াৰ লগত এতিয়া এৰেষ্ট কৰা হৈছে ডেফিনেটলি নন ষ্টপ চলি থাকিব আপোনাৰ ইলিগেল এলকহল এগেইনষ্টত আমি একশ্যন ল'বলৈ আমি সদায় তৎপৰ থাকিম আৰু আমি এইটো একশ্যন লৈ থাকিম